দ্য গ্ৰেট হিমালয়ান আৰ্থকুইক। বন্ধুসকল, আপোনালোকে জানে যে আজি অলপতেই তুৰ্কী চিৰিয়াত এটা ভয়ানক প্ৰলয়ংকাৰী ভূমিকম্প আহিছিল। .8 ৰিক্টাৰ স্কেলত অহা এই ভূমিকম্পটোত প্ৰায় 11,000 লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল। বন্ধুসকল, ঠিক তেনেকৈ ভাৰতবৰ্ষতো ইউৰেছিয়ান এণ্ড ইণ্ডিয়ান প্লেট মুভমেণ্ট কৰি আছে। আৰু এই সন্দৰ্ভত বৈজ্ঞানিকসকলে ভাৰতবৰ্ষৰ 3টা ৰিজনতো ডাঙৰ প্ৰলয়ংকাৰী ভূমিকম্প হোৱাৰ সম্ভাৱনা থকা বুলি মত প্ৰকাশ কৰিছে। এই 3টা ৰিজন হ'ল কাশ্মীৰ ৰিজন, হিমালয়, উত্তৰাখণ্ড আৰু ৱেষ্টাৰ্ণ নেপাল আৰু অসম, য'ত 8 মেগনিটিউডৰ ওপৰত ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে, যাক নাম দিয়া হৈছে দ্য গ্ৰেট হিমালয়ান আৰ্থকুইক।